বৰ্তমান তিনিচুকীয়া নপুখুৰী আমি পামগৈ এতিয়া ওলাই আছোঁ আমি যাবলৈ আৰু কিছু দূৰ গৈ আমি নপুখুৰী পামগৈ আমি তিনিচুকীয়া নপুখুৰী চাই থাকক আমি কিছু ধুনীয়া ধুনীয়া দৃশ্য আমি দেখিবলৈ গৈ থাকিম এতিয়া আমি তিনিচুকীয়াৰ দোকানৰ আগেদি খোজকাঢ়ি গৈ আছোঁ কিছু সময় পিছত লগ পামগৈ চাই থাকক আপোনালোকে আমি হৰিশংকৰ লেণ্ডমাৰ্ক বৰ্তমান পাইছোঁহি গৈ আছোঁ আমি বৰ্তমান এইফালৰ পৰা এতিয়া আহি আমি গৈ পাইছোঁ আৰু আপোনালোকে নপুখুৰী যাওঁতে ইয়াত এনেকৈ ধুনীয়া ৰস খাব পাৰিব ইয়াত আইচক্ৰীম এনেকৈ পাই থাকিব আপোনালোকে ঠাণ্ডাত আপোনালোকে আহি থাকিব আপোনালোকে যদি নপুখুৰীত চাবলৈ আহে আপোনালোকে তিনিচুকীয়া নপুখুৰী আহিলে ইয়াত দেখিব আপোনাৰ পুৰণা দিনৰ মাৰুতি কাৰ বহু জেগাত এতিয়া দেখিবলৈ পোৱা নহয় এতিয়া আমাৰ তিনিচুকীয়াৰ নপুখুৰীৰ ওচৰত ইয়াত ষ্টেচনত থাকে মাৰুতি কাৰ আপোনালোকে দেখিবলৈ পাব আহিব চাবলৈ ইয়াৰ লগতে আৰু আপোনালোকে বেটেৰী ৰিক্সা দেখি পাব ইয়াত নপুখুৰী আহি গ'লে আপোনালোকে বেটেৰী ৰিক্সাত আহি পাৰিব এইখন দেখক এখন চাওক বেটেৰী ৰিক্সা এনেকুৱাতে আপোনালোকে আহিব পাৰিব আহিবলৈ ইচ্ছা কৰিলে নিশ্চয় আহিব চাবলৈ ইয়াত আমি এতিয়া নপুখুৰী পাই গৈছোঁ ইয়াত ইয়াত আমাৰ টিকেট কাটিব লাগিব টিকেট কাটিবলৈ চাবলৈ আহিব আহক নপুখুৰীত আহিবলৈ ইয়াত আমাৰ টিকেট কাটিব লাগিব ইয়াত এনেকুৱা ধৰণৰ টিকেট কাটিব লাগিব নপুখুৰীত সোমাবৰ কাৰণে আমি যিহেতু কাটিছোঁ তাত 10 টকাকৈ ল'ব চিন্তা নকৰিব আপোনালোকে বেছি নলয় এয়া আমি এতিয়া বৰ্তমান নপুখুৰীত সোমাইছোঁহি এয়া চাওক নজাৰাবিলাক এইবিলাক এয়া চাওক আপোনালোকে নপুখুৰীৰ দৃশ্য এয়া আমি কিছু গধূলি সময়ত আহিছোঁ সেইটো কাৰণে অকণমান আন্ধাৰ লাগিছে তথাপিও ইয়াত লাইট জ্বলাই থৈছে ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাব ধুনীয়া ধুনীয়া দৃশ্য ইয়াত এইবিলাক চাওক বিশেষ ডাঙৰে বুলি ক'ব লাগিব নপুখুৰীটো আপোনালোকে আহিব উপভোগ কৰিবলৈ ভাল লাগিব বহুত দেখি বহুতো মানুহ আহে ইয়াত এনেকৈয়ে চাবলৈ আপোনালোকে আহিব এইবিলাক আহি আছে আমাৰ সাৰথীবিলাক সিহঁতে মানে হাতত কেমেৰা চেমেৰা লৈ আহিছে আৰু পূৰা ফূৰ্তি কৰিম বুলি আহিছে আৰু সিহঁতে এইবিলাক চাওক ইয়াত আমাৰ ভালুক দাদা আছে ভালুক দাদা আপোনালোকে দেখিবলৈ পাব ইয়াত আমাৰ দিলাং হেচুক আছে আপোনালোকক একেবাৰে চিম্পুল ভাষাতে কৈছোঁ বাৰু দিলাং হেচুক খেলোঁ আমি সৰু দিনত তেনেকুৱা ধৰণৰ আছে ইয়াত আপোনালোকে উপভোগ কৰিব পাৰিব আহিব নিশ্চয় ইয়াত আমাৰ এখনে নহয় কেইবাখনো আছে বহুত মানুহ ইয়াত উপভোগ কৰি থাকে আপোনালোকে আহিব নিশ্চয় এয়া চাব আমাৰ একেতে আৰু ভালুক দাদাৰ লগত পূৰা এনজয় কৰিছে আৰু দিলাং হেচুক খেলি ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাব আমাৰ তিনিচুকীয়াৰ কিছু অংশ টাউন নপুখুৰী নপুখুৰী পাৰৰ বুলি ক'ব পাৰি আপোনালোকে ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব আৰু যাম ভিতৰলৈ আমি আপোনালোকে চাই থাকক নপুখুৰীৰ ভিতৰতে আপোনালোকে দোকানো পাব তেনেকুৱা ধৰণে ইয়াত আপোনালোকে গৰম ছিজনত আহিলে আৰু ঠাণ্ডা পেলাবলৈ কিবা কিবি পাব আৰু নিজেই জানে আপোনালোকে ইয়াৰ পৰা গোটেই নপুখুৰীটো দেখা পাব আপোনালোকে ইয়াৰ পৰা চালে মানে ধুনীয়া ধুনীয়া দৃশ্য ইয়াত দেখক কি মজা চিন্তা নকৰিব একো ভয় কৰিবলগীয়া কথা নাই ধুনীয়াকৈ আপোনালোকে আহি উপভোগ কৰিব পাৰিব নপুখুৰী পাৰ চাওক ধুনীয়াকৈ দৃশ্যবিলাক আপোনালোকে মন একেবাৰে ফূৰ্তি হৈ যাব আহক চাবলৈ এবাৰ যেনেকৈ আৰু চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব ইয়াৰ পিছফালে আপোনালোকে ধুনীয়া ধুনীয়া নাজাৰা দেখিবলৈ পাব কিন্তু এতিয়া সময়টো অলপ দেৰি হোৱাৰ বাবে ভালকৈ ওলোৱা নাই ভিডিঅ'বিলাক সময়টো দেৰি হোৱাৰ বাবে অকণমান দৃশ্যবিলাক দেখিবলৈ অলপ কিবা বেলেগ টাইপৰ হৈছে কিন্তু বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে ইয়াত আপোনালোকে আহিব পাৰে আগলৈ চাই ভাল পাব দৃশ্যবিলাক ধুনীয়াকৈ আপোনালোকে ফূৰ্তি ফাৰ্তা কৰিব পাৰিব ধুনীয়া ধুনীয়া দৃশ্য আছে আগলৈ গৈ থাকিম আমি আৰু ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকক দেখাম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈতো মুঠেই নাপাহৰিবই আপোনালোকে আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবলৈ এতিয়া ভিডিঅ'টো আৰু দীঘলীয়া হ'ব অকণমান আপোনালোকে চাই থাকক চাওক কেমেৰা চেমেৰা লৈ আহিছে সিহঁতে আৰু পূৰা এনজয় কৰাৰ নামতে আহিছে আৰু ফুৰি ভাড়া কৰিব আৰু পূৰা
আৰু এটা মজা কথা, আপোনালোকৰ যদি কেনেবাকৈ ভাগৰ লাগে ইয়াত আহি, ইয়াত আপোনালোকে বহি আৰামছে টাইম পাছ কৰিব পাৰিব অকণমান সময়। অকণমান মানে আপোনালোকে যিমান বিচাৰে আৰু সিমানেই পাৰিব আৰু ইয়াত আপোনালোকে বহি মেলি আকৌ চাব পাৰে। আমি গধূলি টাইমত আহিলোঁ চাবলৈ, যিহেতু ভালকৈ আপোনালোকক দেখাব পৰা নাই বস্তুবিলাক, তথাপিও ভাল লাগিব দেখি। আপোনালোকে আহিলে নিজেই গম পাব। গধূলি টাইমত অলপ ক'লা ক'লা লাগিছে আৰু কেমেৰা কোৱালিটিও ইমান ভাল নহয়। গধূলি হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ লাইটবিলাক ধুনীয়া সুন্দৰ সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। লাইটবিলাক ধুনীয়া ধুনীয়াকৈ দেখিবলৈ পাইছে। আমাৰ এটা লাইটে দুটা যেন লাগি গৈছে। কেমেৰা কোৱালিটিটো ইমান ভাল নহয় কাৰণে আমাৰ ভালকৈ ওলোৱা নাই ভিডিঅ', তথাপিও তুলিবলৈ চেষ্টা কৰিছিলোঁ। ধুনীয়া ধুনীয়া নজাৰা আছে, ধুনীয়া ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাব। আহিব চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ৰাতি হ'লেও এটা বস্তু থাকি গৈছিলে, এয়া আমাৰ ডাইনাছৰ। ইয়াত আপোনালোকে দেখিবলৈ পাব নপুখুৰী পাৰ্কত আহিলে। আহক আপোনালোকে সোনকালে চাবলৈ, দেৰি নকৰিব। এয়াই আছিল আজি নপুখুৰীৰ দৃশ্য। ৰাতি হ'ল বাবে অকণমান ভিডিঅ'বিলাক ভালকৈ নোলালে, আকৌ কেতিয়াবা আহিলে নিশ্চয় দেখাম আপোনালোকক। আজি ইমানেই বুলিব লাগিব, ইমানেই আৰু। এই আমাৰ কেমেৰা মাৰি থাকোঁতে ওলাবলৈ বেছিকৈ পাহৰিলে। ধন্যবাদ থাকিল আপোনালোকলৈ। ভিডিঅ'বিলাক চাব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।